নমস্কাৰ বন্ধু বান্ধৱীসকল AssamJobsite ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল ডাইৰেক্টৰেট অফ হেল্থ সাৰ্ভিস আসামৰ গ্ৰেড 3 নন টেকনিকেলৰ 191টা পদ মুকলি হৈছে আজিৰ ভিডিঅ'টিত এই পদসমূহৰ বিষয়ে আলোচনা কৰিম ক'ত এপ্লাই কৰিব লাগিব কেনেকৈ এপ্লাই কৰিব লাগিব এলিজিবিলিটি ক্ৰাইটেৰিয়া কি লাগে এই আটাইখিনি বস্তু আলোচনা কৰাৰ চেষ্টা কৰিম সো পলম নকৰাকৈ ভিডিঅ'ৰ মেইন টপিকলৈ আগবাঢ়ো বন্ধু বান্ধৱীসকল ইয়া চাব পাৰে প্ৰথমে হেল্থ এডুকেটৰৰ পদ মুকলি হৈছে টোটাল পোষ্ট আছে 78টা ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে 40টা পোষ্ট তেনেকে এসসিৰ বাবে দিয়া আছে 5টা এসটিবিৰ বাবে আছে 8টা এসটিএইচৰ বাবে আছে 4টা পোষ্ট তেনেকে ওবিসি এমওবিসিৰ বাবে আছে 20টা টি ট্ৰাইবস এণ্ড আদিবাসী কমিউনিটিৰ বাবে আছে এটা পদ আৰু ইয়াৰে ভিতৰত পিডব্লিউবিডিৰ বাবে আছে 3টা পদ তেনেকে 2 নম্বৰত দিয়া আছে জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট কাম এলডিআর বাবে টোটাল 72টা পোষ্ট আছে ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে 36টা পোষ্ট এসসিৰ বাবে 6টা এসটিবিৰ বাবে 7টা এসটিএইচৰ বাবে 4টা ওবিসি এমওবিসিৰ বাবে 18টা আৰু টি ট্ৰাইবছৰ বাবে এটা পদ আছে আৰু ইয়াৰ ভিতৰত পিডব্লিউবিডিৰ বাবে দিয়া আছে 3টা পোষ্ট তেনেকে শেষত বেসিক হেল্থ ওয়ার্কার অৰ্থাৎ BHW বাবে টোটাল 41টা পদ মুকলি হৈছে ইয়াৰে আনৰিজাৰ্ভ কেটেগৰীৰ বাবে আছে 21টা পোষ্ট তেনেকে এসসিৰ বাবে আছে 3টা এসটিবিৰ বাবে 4টা এসটিএইচৰ বাবে 2টা ওবিসি এমওবিসিৰ বাবে 11টা তাৰপিছত পিডব্লিউবিডিৰ বাবে দিয়া আছে টোটাল 2টা পোষ্ট তাৰপিছত এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে এই আটাইখিনি পদৰ বাবে গ্ৰেজুৱেচন কৰা হ'ব লাগিব লগতে 6 মান্থৰ কম্পিউটাৰ ডিপ্লোমা কোৰ্স কৰা হ'ব লাগিব এই আটাইখিনি পোষ্টৰ বাবে একেটাই এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে তাৰপিছত পে স্কেল দিয়া আছে হেল্থ এডুকেটৰ পোষ্টৰ বাবে 14000 to 70000 লগতে গ্ৰেড পে 7600 কে তেনেকে জুনিয়ৰ এসিস্ট্যান্ট একাউন্ট এসিস্ট্যান্ট কাম এলডিএৰ বাবে পে স্কেল দিয়া আছে 14000 to 70000 লগতে গ্ৰেড পে 6200 তাৰপিছত বেসিক হেল্থ ওয়ার্কাৰৰ বাবে পে স্কেল দিয়া আছে 14000 to 70000 লগতে গ্ৰেড পে দিয়া আছে 5600 কে তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে পাৰ্টিজনৰ অসমৰ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট থাকিব লাগিব তেনেকে এজ লিমিট দিয়া আছে 1 জানুৱাৰী 2025 চনৰ ভিতৰত পাৰ্টিজনৰ বয়স মিনিমাম 18 বছৰ হ'ব লাগিব ম্যাক্সিমাম 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব অৱশ্যে ওবিসি আৰু এমওবিসি প্ৰাৰ্থীৰ বাবে 3 বছৰলৈকে বয়সৰ ক্ষেত্ৰত দিয়া আছে অৰ্থাৎ 43 বছৰ বয়সলৈকে প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব ওবিসি এমওবিসি তেনেকে এসসি এসটিৰ বাবে 5 বছৰলৈকে বয়সৰ ক্ষেত্ৰত দিছে অৰ্থাৎ 85 বছৰলৈকে প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব তাৰপিছত শেষত পিডব্লিউবিডিৰ বাবে 10 বছৰলৈকে বয়সৰ ক্ষেত্ৰত দিছে অৰ্থাৎ 50 বছৰ বয়সলৈকে প্ৰাৰ্থীয়ে এপ্লাই কৰিব পাৰিব পিডব্লিউবিডিৰ কেণ্ডিডেটে তাৰপিছত এই পদৰ বাবে এপ্লিকেশন ফি পে কৰিব নালাগে কোনো ধৰণৰ এপ্লিকেশন ফি দিব নালাগে তাৰপিছত এপ্লাই কৰিবলৈ হলে আপোনালোকে অনলাইন এপ্লাই কৰিব লাগিব অফিচিয়েল ৱেবছাইটত গৈ www.dhs.assam.gov.in ত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব 12 ছেপ্টেম্বৰৰ পৰা এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেটটো দিয়া আছে 21 ছেপ্টেম্বৰ সো আপোনালোকে 12 ছেপ্টেম্বৰৰ পৰা 21 ছেপ্টেম্বৰৰ ভিতৰত এপ্লাই কৰি ল'ব বন্ধু বান্ধৱীসকল কিবা সুধিবলগীয়া থাকিলে কমেন্টত জনাব মই ৰিপ্লাই দিয়াৰ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে আমাৰ ভিডিঅ'বোৰ চাই নিশ্চয় ভাল পাইছে যদি ভাল পাইছে তেন্তে চেনেলক সাবস্ক্ৰাইব কৰিব নাপাৰিব কিয়নো আমি ৰেগুলাৰলি এনেকে নতুন নতুন চাকৰি আপডেট দি থাকো সো আজিলৈ আহিছো কাইলৈ লগ পাম নতুন এটা চাকৰি খবৰৰ সৈতে বাই বাই